হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া বাজিছে ৰাতিপুৱা 10টা আৰু ৰাতিপুৱাই মোক লগৰজনীয়ে ফোন কৰি ক'লে ব'ল আজি আমি দুজনী অলপ ফুৰিবলৈ যাওঁ। মই বোলো ব'ল, বহুত দিন তোকো লগ পোৱা নাই। তাৰ পৰা এয়া মই গা পা ধুই কেনে গোলাঘাট টাউনলৈ বুলি ওলালোঁ আৰু ওলাই মই মেজিকত উঠিলোঁ। পিছে মেজিকখনত আজি মোৰ বাহিৰে কোনো নাছিলে আৰু ফাইনেলি লগ পাই গ'লোঁ মোৰ লগৰজনী, মানে মোৰ লয়শ্ৰী। তাৰপিছত আমি দুজনীয়ে টিকেট কাটি কেনে যমুনা পাৰ্কলৈ বুলি প্ৰৱেশ কৰিলোঁ। আৰু দেখিছেনে বাৰু, আহিয়ে তাই পাগলামিবোৰ যে ষ্টাৰ্ট কৰিয়ে দিছে নহয়। তাৰপিছত আমি বহুত দিনৰ মূৰত লগ পাই বহুত কথাও পাতিলোঁ আৰু ধেমালি কৰিলোঁ। পিছে আহি পাইছিলহে তাই আৰু ভোক লাগিলেই। দেখিছে বোলে ভোকত তাই পেট বিষ হৈ গৈছে হেনো। মই বোলো লহ তাই চিপছটোকে খাই ল। আৰু দেখিছেনে কেনেকৈ যে হাঁহি আছে তাই। পিছে আমাৰ আজি লাগ বেয়া, চাহৰ লগত খাবলৈ একোৱেই নাছিল, সেইবাবে আমি চিপছকে ল'লোঁ। আৰু পাৰ্কৰ পৰা ওলাই কেনে তাইক মই বিদায় দি ময়ো উঠিলোঁ মেজিকত। আৰু মেজিকত উঠি মই এয়া ফাইনেলি পালোঁহি ঘৰ। আৰু আহিলে সোণ মানুহে, ইহঁতকো মই চিংৰা খাবলৈ দি আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই।